এয়া হৈছে গৰৈ মাছ জালুক দি বনোৱা এখন অসমীয়া থলুৱা আঞ্জা। আৰু এয়া গোটেইখিনি ৰেডি কৰি ল'লোঁ। জালুক, পিঁয়াজৰ পেষ্ট, আলু, পিঁয়াজ কুটি লৈছোঁ অলপমান। এয়া গৰৈ মাছ, যিহেতু আমি ঘৰত 3জনহে থাকোঁ, সেইকাৰণে গৰৈ মাছ 3টাই দিলোঁ, তাতকৈ বেছি দিয়া নাই। আৰু এয়া তেল দিলোঁ, শুকান জলকীয়া আৰু পিঁয়াজ দিলোঁ। তাৰপিছতে যিখিনি পেষ্ট বনাই থৈছিলোঁ পিঁয়াজৰ পেষ্ট, সেইখিনি পিঁয়াজৰ পেষ্টখিনি দিলোঁ। তাৰপিছতে অলপমান হালধি দিলোঁ। তাৰপিছতে লগতে আকৌ ৰেড চিলি অলপমান দিলোঁ। এইটো জ্বলা ৰেড চিলি নহয়, কালাৰ হয় কাশ্মীৰী ৰেড চিলি। আৰু লগতে অলপমান জিৰা দিলোঁ। জিৰা দি অলপমান ভাজিব লাগিব। ভাজাৰ পিছতে আকৌ এই জালুকৰ পেষ্টটো বনাই থৈছিলোঁ যে, জালুক অলপমান দিছোঁ, তাতে আকৌ নহৰু দিছোঁ। বেলেগ একো দিয়া নাই, জালুক অলপমান দিছোঁ, গোটা জালুক আৰু নহৰু দিছোঁ। নহৰু দি পেলাই তাৰ পেষ্টটো এনেকৈ বনাই ল'ব লাগিব। আৰু মই তেনেকৈ বনাই ল'লোঁ মিক্সিত পিচি। আৰু যিখিনি আলু যে কাটি থৈছিলোঁ, আলুখিনি এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আলুখিনি আগতে মই ফ্ৰাই কৰি লোৱা নাই, মই জালুকৰ যিখিনি পেষ্ট আছিলে তাৰ লগতে মই একেলগে ভাজি ল'ম। তাৰপিছতে অলপমান ভাজি হোৱাৰ পিছত অলপমান ভাজিব লাগিব। ভাজি হোৱাৰ পিছতে মই এনেকৈ পানী দিছোঁ। আৰু এয়া দেখিছেনে, পানী দি পেলাই অলপমান পানী দি তেতিয়াও মই অলপমান ভাজিছোঁ। আৰু আলুখিনি সিজাকৈ মই ভাজিছোঁ। আৰু এয়া আলুখিনি সিজিছে নে নাই মই চাই লৈছোঁ। এয়া দেখিছেনে, মই ভালকৈ চাইছোঁ আলুখিনি সিজিছে নে নাই। আপোনালোকেও যদি বনোৱা ইচ্ছা কৰে তেনেহ'লে এনেকৈ ভালদৰে চাই ল'ব আলুখিনি সিজিছে নাই। আৰু এয়া দেখিছেনে, আলু আৰু মছলাখিনিয়ে তেল এৰি দিছে। মই তেতিয়াতে আকৌ পানী দি দিছোঁ। পানীখিনি অকণমান উতলিবলৈ দিয়াতে, উতলাহাতে আকৌ মই এয়া মাছখিনি দি দিছোঁ। আৰু এই মাছখিনি দি পেলাই চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে। আৰু খাবলৈও কিন্তু বৰ সোৱাদ হৈছিলে দেই। আপোনালোকে বনাই পেলাই খাব কিন্তু।